Hey friends, welcome to our YouTube channel Fact of Home. Friends, আপোনালোকে বাৰু জানেনে মানুহে কোনবিধ তৰল পদাৰ্থ খাই গোটেই জীৱন জীয়াই ৰাখিব পাৰে আৰু আপোনালোকে জানেনে বিশ্বৰ মুঠ চাহ উৎপাদনৰ অসমে কিমান যোগান ধৰে? যদি আপোনালোকৰ জানিবলৈ মন গৈছে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল পায় এটা লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নম্বৰ 1, ময়ূৰৰ নেজত কেইটা পাখি আছে? ফ্ৰেণ্ডছ, আপোনালোকে জানি ভাল পাব যে ময়ূৰৰ নেজত 18টা পাখি আছে। ফেক্ট নম্বৰ 2, ফ্ৰেণ্ডছ, আপোনালোকে জানেনে যে বিশ্বৰ চাহ উৎপাদনৰ অসমে কিমান অংশ যোগান ধৰে? ফ্ৰেণ্ডছ, আপোনালোকে জানি আচৰিত হ'ব যে অসমে বিশ্বৰ চাহ উৎপাদনৰ 6ভাগৰ 1 অংশ যোগান ধৰে। ফেক্ট নম্বৰ 3, ফ্ৰেণ্ডছ, আপোনালোকে জানেনে সূৰ্যৰ পোহৰ পৃথিৱীলৈ আহোঁতে কিমান সময় লাগে? ফ্ৰেণ্ডছ, আপোনালোকে জানি আচৰিত হ'ব যে সূৰ্যৰ পোহৰ পৃথিৱীলৈ আহোঁতে 8 মিনিট আৰু 12 ছেকেণ্ড সময় লাগে। ফেক্ট নম্বৰ 4, ফ্ৰেণ্ডছ, আপোনালোকে জানেনে যে মানুহে কোনবিধ তৰল পদাৰ্থ খাই গোটেই জীৱন জীয়াই ৰাখিব পাৰে? ফ্ৰেণ্ডছ, আপোনালোকে জানি আচৰিত হ'ব যে সেই পদাৰ্থবিধ হ'ল গাখীৰ। আৰু ফ্ৰেণ্ডছ, যদি আপোনালোকে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ফেক্ট নম্বৰ 5, ফ্ৰেণ্ডছ, আপোনালোকে জানেনে যে মনুষ্য কম্পিউটাৰ বুলি কাক কোৱা হয়? ফ্ৰেণ্ডছ, আপোনালোকে জানি গৌৰৱান্বিত হ'ব যে আমাৰ দেশৰ শকুন্তলা দেৱীক মনুষ্য কম্পিউটাৰ বুলি কোৱা হয়। ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে এটা লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।